ইংটেবলৈ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ ছাৰ বাইদেউসকলৰ কাৰণে। বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ পৰা এটি গুৰুত্বপূৰ্ণ নটিচ আহিছে ক্লাছ 9ৰ ৰিজাল্ট বনোৱাৰ সম্বন্ধে। ইতিমধ্যে এটি নটিফিকেশ্যন ওলাইছিল যে 10% ৱেটেজ দিব লাগিব ক্লাছ 9ৰ ৰিজাল্ট বনোৱাৰ ক্ষেত্ৰত, কিন্তু আজি অফিচিয়েলি এটি পুনৰবাৰ এটি নটিফিকেশ্যন ওলাইছে। বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ পৰা এই নটিফিকেশ্যনটো প্ৰকাশ কৰা হৈছে আৰু ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কেনেকৈ আপোনালোকে ক্লাছ 9ৰ ৰিজাল্ট বনাব সেই সম্বন্ধে। আপোনালোকে স্ক্ৰীণত দেখা পাইছে আজি 18 মাৰ্চ 2024 তাৰিখত এই নটিচটো প্ৰকাশ কৰা হৈছে আৰু ইয়াত কি উল্লেখ কৰা হৈছে আহক আমি অলপ পঢ়ি চাওঁ। ইন পাৰ্চুৱেঞ্চ টু গভট notification number dated 9/12/2022 it hereby inform to all the concerned that in case of Govt provincialist schools 10% weightage of marks is to be considered from Gunotsav from the students of class 9. Thus for government provincialized schools the weightage of marks will be as given below. ইয়াত স্পষ্টকৈ কোৱা হৈছে যে যোৱা 9/12/2022 তাৰিখৰ এটি নটিফিকেশ্যন অনুসৰি অসম চৰকাৰৰ যিসমূহ চৰকাৰী অথবা প্ৰভিন্সিয়েলাইজড স্কুলছ আছে তেওঁলোকে নৱম শ্ৰেণীৰ ৰিজাল্ট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত 10% ৱেটেজ দিব লাগিব, অৰ্থাৎ গুণোৎসৱৰ পৰা 10% মাৰ্কছ আনি তেওঁলোকে প্ৰতিজন ল'ৰা ছোৱালীৰ ৰিজাল্ট প্ৰস্তুত কৰিব লাগিব। আৰু সেই সম্বন্ধে কেনেকৈ আপোনালোকে সেই মাৰ্কছখিনি আপোনালোকে দিব ষ্টুডেণ্টখিনিক সেই সম্বন্ধে এই নটিফিকেশ্যনটোত স্পষ্টকৈ কৈ দিয়া হৈছে। ইউনিট টেষ্ট 1ৰ পৰা 10% ল'ব দিছে, হাফ ইয়াৰলি এক্সামিনেশ্যনৰ পৰা 30% ল'ব দিছে আৰু ইউনিট টেষ্ট 2ৰ পৰা 10% ল'ব দিছে আৰু এনুৱেল এক্সামিনেশ্যনৰ পৰা 40% মাৰ্কছ ল'ব দিছে, লগতে গুণোৎসৱৰ পৰা 10% মাৰ্কছ দি টোটাল 100% মাৰ্কছৰ ৰিজাল্ট বনাব দিছে। However, in case of non-provincialized private schools where Gunotsav is not held, 50% weightage of marks will be considered from annual examination. আৰু প্ৰাইভেট অথবা নন প্ৰভিন্সিয়েলাইজড যিসমূহ স্কুল আছে সেইসমূহ স্কুলৰ কাৰণে কিন্তু অলপ বেলেগ, যিহেতু তেওঁলোকৰ গুণোৎসৱৰ পৰীক্ষা নাই সেইকাৰণে তেওঁলোকৰ 50% মাৰ্কছ এনুৱেল এক্সামিনেশ্যনৰ পৰা অলপ লৈ ৰিজাল্ট প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।